মিজান নিউজৰ সমূহ দৰ্শক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আহি পৰিছে অতি জৰুৰী খবৰ। অৱশেষত ঘোষণা হ'ল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল কেনেকৈ চাব পাৰিব সবিশেষ জনাই দিছোঁ। ইতিমধ্যে চৰকাৰে এটা ৱেবছাইট মুকলি কৰি দিছে। এই ৱেবছাইটটোৰ মাধ্যমে আপুনি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল চাব পাৰিব। ৱেবছাইটটো হ'ল www.lmchassam.org। এই ৱেবছাইটৰ যোগেদি আপুনি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল চাব পাৰিব। গতিকে বন্ধুসকল, আপুনি যদি মোৰ চেনেলত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ' পাবলৈ। ধন্যবাদ।